আবৃত্তি কৰিবলৈ ওলাইছোঁ আৰু তাত যদিহে কিবা ভুল ভ্ৰান্তি হয় আপোনালোকে ক্ষমা কৰি দিব। কবিতাটিৰ শিৰোনামা এমুঠি প্ৰেমৰ কবিতা। তুমি বজাৰৰ দামী দামী গিফ্ট দিব নালাগে, লাগে মাথো নিভৃত কোণৰ অযুত মৰম। আমি সৰু মানুহ তেনেকৈয়ে সুখী। কেতিয়াবা জানা ভাবি কিবা এটা ভাল লাগে। তুমি দুচকীয়া বাহন এই যে চাইকেলখনকে লৈ আহিবা। ফুটপাথৰ দোকানৰ কাষত ৰৈ থাকিম। অপেক্ষাৰত মই তোমালৈ বাট চাই থাকিম। তুমি আহিবা, মোৰ বুকুখনি কঁপি উঠিব। চিকমিক বিজুলী মাৰিব, ডাৱৰ ফালি চিপ চিপ বৰষুণ পৰিব। আমি দুয়ো বৰষুণ জাকত তিতিম। তোমাৰ আলিংগনে মোৰ উশাহবোৰ চুটি কৰিব আৰু প্ৰকৃতিয়ে আমাৰ প্ৰেমৰ সাক্ষী হৈ ৰ'ব। ধন্যবাদ।